নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল। বৰ্গ আৰু বৰ্গমূল কেনেকৈ উলিয়াই এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। তাৰ আগতে আপোনালোকে এই 1 পৰা 9 লৈ এইকেইটা মনত ৰাখিব লাগিব। তাৰপিছত যিমানে ডাঙৰ সংখ্যা নহওক কিয় আমি বৰ্গমূল উলিয়াব পাৰিম। তো প্ৰথমতে জানি লোৱা 1 স্কোয়াৰ 1 স্কোয়াৰ মানে কি 1 দুটা ইনটু হৈছে হয়নে। 2 স্কোয়াৰ ইজ ইকুয়াল টু 4 অৰ্থাৎ 2 স্কোয়াৰ মানে কি দুটা 2 ইনটু কৰিলে কিমান পাওঁ 4। ঠিক তেনেকৈ 3 স্কোয়াৰ 9, 4 স্কোয়াৰ 16, 5 স্কোয়াৰ 25, 6 স্কোয়াৰ 36, 7 স্কোয়াৰ 49, 8 স্কোয়াৰ 64 আৰু 9 স্কোয়াৰ 81। এতিয়া এই যে 1 পৰা আমি 9 লৈ মনত ৰাখিলোঁ হয়নে। 1 পৰা 9 লৈ কি কৰিব লাগিব মনত ৰাখিব লাগিব। এতিয়া মনত এটা কথা মনত ৰাখিবা ভালকৈ 1 4 9 এক স্থানত 1 4 9 6 5 এইকেইটা সংখ্যাই থাকে। এক স্থানত বৰ্গ সংখ্যা হ'বলৈ এক স্থানত কি থাকিব 1 থাকিব, 4 থাকিব, 9 থাকিব, 6 থাকিব আৰু 5 থাকিব। অৰ্থাৎ যদি 1 4 5 6 9 এই সংখ্যাকেইটা যদি এক স্থানত থাকে তেতিয়াহ'লে পূৰ্ণবৰ্গ সংখ্যা হয়। পূৰ্ণবৰ্গ সংখ্যা হয় মনত থাকিব। আৰু যদি এক স্থানত 2 3 7 8 এই চাৰিটা সংখ্যা থাকে অৰ্থাৎ এক স্থানত যদি 2 থাকে বা এক স্থানত 3 থাকিলে, এক স্থানত 7 থাকিলে, এক স্থানত 8 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়। অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এক স্থান কি থাকিব লাগিব 1 4 5 6 আৰু 9। আৰু পূৰ্ণবৰ্গ সংখ্যা নহয় যদিহে এক স্থান কি থাকে 2 থাকে, 3 থাকে, 7 থাকে, 8 থাকে। এতিয়া চোৱা এক্সাম্পল উদাহৰণ চোৱা। উদাহৰণ 16টো এক স্থান কি আছে 6 গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা হয়। 25ৰ এক স্থান কি 5 পূৰ্ণবৰ্গ সংখ্যা হয়। তাৰপিছত 49ৰ এক স্থান কি আছে 9 গতিকে পূৰ্ণবৰ্গ সংখ্যা হয়। 64ৰ এক স্থান কি আছে 4 পূৰ্ণবৰ্গ সংখ্যা হয়। তাৰপিছত 81ৰ এক স্থান কি আছে 1 পূৰ্ণবৰ্গ সংখ্যা হয়। 121 এক স্থান কি 1 গতিকে পূৰ্ণবৰ্গ সংখ্যা হয়। 132 এক স্থান কি আছে 2 গতিকে পূৰ্ণবৰ্গ সংখ্যা নহয়। 144 এক স্থানত কি 4 গতিকে পূৰ্ণবৰ্গ সংখ্যা হয়। বুজি পাইছে আপোনালোকে? নিশ্চয় বুজি পাইছে। ইয়াৰ পাছত আমি বৰ্গমূল কেনেকৈ উলিয়াই এইটো জানি লওঁ। 144ৰ বৰ্গমূল উলিয়াব লাগে। কেনেকৈ উলিয়াম প্ৰথমতে চোৱা যিমানে নাম্বাৰ দিয়া থাকক একক আৰু দশক স্থানটো তোমালোকে এনেকৈ ভাগ কৰি ল'বা। ভাগ কৰি লোৱাৰ পিছত প্ৰথম ইয়াত কি থাকিল 1। এতিয়া চোৱা এই যে আমি লিখিছোঁ নহয় 1 স্কোয়াৰ 1 2 স্কোয়াৰ 4 অৰ্থাৎ ইয়াত কি আছে 1 এয়া 1 হয়নে। তো 1 দুটা ইনটু কৰিলে আমি কি পাওঁ 1 বৰ্গ সংখ্যা 1 পাওঁ। 1 স্কোয়াৰ 1 1 জাৰ 1। এটা মাইনাছ কৰিম ইয়াত কি পালোঁ 4। এইবাৰ আমি কি কৰিম এই 1 আৰু এইটো 1 কি কৰি দিম প্লাছ কৰি দিম। 1 + 1 কি হ'ব 2। এতিয়া চোৱা ইয়াৰ এক স্থান কি আছে 4 আছে হয়নে। ইয়াৰ এক স্থান কি আছে 4 আছে গতিকে এক স্থানত 4 থকা চোৱা ইয়াত 8 আৰু 2 8 আৰু 2 গতিকে যদি 8টো লওঁ 28 হ'ব। ইয়াতে 8টো যদি বঢ়াই দিওঁ 28 আৰু 21 8ৰ লগত যদি 2 মাল্টিপুল কৰিও 56 আমাক লাগে কিমান 44 গতিকে আমি কি ল'ম 2টো ল'ম। 2 ল'লোঁ যিটো ল'বা সেইটোৱে আকৌ তোমালোকে কি কৰিব লাগিব ইনটু কৰিব লাগিব। ইয়াত 2 লৈছোঁ না গতিকে ইয়াতো 2 ল'ম। বুজি পাইছা? এতিয়া এই 2টো ইয়াৰ লগত ইনটু কৰাচোন। ইনটু কৰিলে কিমান পাম 44 অৰ্থাৎ ইয়াত কি লিখিম 44 ইজ ইকুয়াল টু 0 অৰ্থাৎ বৰ্গমূল কিমান পালোঁ আমি 12। নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত আৰু এটা এক্সাম্পল দেখাইছোঁ তোমালোকক 1 2 2 5 1225ৰ বৰ্গমূল কিমান আমি কেনেকৈ ওলাম প্ৰথমতে ভাগ কৰি ল'ম। এনেকৈ ভাগ কৰি লোৱাৰ পিছত কি থাকিল ইয়াত 12
অৰ্থাৎ 12ৰ ওচৰ বৰ্গ সংখ্যা কি আছে 12 এছ 1 4 9 16 16টো ডাঙৰ গতিকে 9টো হয় 9ৰ বৰ্গমূল কিমান 3 গতিকে 3টো ল'লোঁ 3 3 জাৰ 9 এতিয়া 12 মাইনাছ 9 কিমান 3 এবাৰ 2টো মাইনাছ কৰি দিয়া 5টো মাইনাছ কৰি দিয়া 325 মই কি বুলি কৈছোঁ এই দুটা কি কৰিম প্লাছ কৰিলে কিমান পাম 3 প্লাছ 3 6 সো একৰ স্থানত ইয়াত কি আছে 5 গতিকে একৰ স্থানত 5 টকা সংখ্যা এইটো গতিকে কি বৰ্গমূল 5 গতিকে ইয়াতে 5 ল'লোঁ আৰু ইয়াতো 5 ল'ম আৰু এই 5টো ইয়াৰ লগত কি কৰিম ইনটু কৰিম 5 5 জাৰ 25 5 2 5 6 জাৰ 30 to 32 মিলিছেনে 325 0 অৰ্থাৎ বৰ্গমূল কিমান 35 এতিয়া আৰু এটা লৈছোঁ 625 ভাগ কৰি লোৱাৰ পিছত ইয়াত কি থাকিল 6ৰ ওচৰত বৰ্গ সংখ্যা কি অৰ্থাৎ 4ৰ বৰ্গমূল কি 2টো লৈছোঁ 2 জাৰ 4 মাইনাছ কৰিলোঁ 6 মাইনাছ 4 2টো নমাই আনিলোঁ 5টো নমাই আনিলোঁ সংখ্যাটো কিমান হ'ল 225 এইবাৰ আমি কি কৰিম 2 আৰু 2 কি কৰিম প্লাছ কৰিলে কি পালোঁ 4 তে একৰ স্থানত কি আছে 5 এই 5টো ল'ম 5 ল'লোঁ ইয়াতো 5টো ল'ম তো 5টো কি কৰিম ইনটু কৰি দিম ইয়াৰ লগত 5 5 জাৰ 25 5 5 4 জাৰ 20 22 কিমান পাইছোঁ আমি 2 2 5 ৰিমাইণ্ডাৰ কি 0 গতিকে বৰ্গমূল কিমান হ'ব 25 এতিয়া যদিহে বুজি পাইছা তোমালোকে 169ৰ বৰ্গমূল কিমান হ'ব এই মেথডটো ইউজ কৰি এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ।